কি হৈছে এইবিলাক শুটিঙৰ মাজত কি হৈছে এইবিলাক মই দেখুৱাব বিচাৰিছোঁ কণিকা মই যিমান সিৰিয়াসলি ভালকৈ শ্বটটো দিব খুজিলেও এইগৰাকী নিদিয়ে এয়া মই লাইভ মই শহুৰৰ আচল স্বৰূপ উলিয়াবলৈ সেইখন ঘৰলৈ যাবই লাগিব আকৌ আৰুতো মাজত কোৱা মই মোৰ শহুৰৰ আচল স্বৰূপ উলিয়াবলৈ এখন ঘৰলৈ যাবই লাগিব মই শহুৰৰ আচল স্বৰূপ মই মোৰ শহুৰৰ জায়গা এখন লিখব নি মই মোৰ শহুৰৰ আচল স্বৰূপটো জাম Action. মই ডিসিশন ললো মই বিমানৰ ঘৰলৈ উভতি যাব মই মোৰ শহুৰৰ আচল স্বৰূপটো উলিয়াবলৈ এইখন ঘৰলৈ ওলাই উভতি যাম Roll camera. Rolling. Action. মই ডিসিশন ললো মই বিমানৰ ঘৰলৈ উভতি যাম মই শহুৰৰ আচল স্বৰূপটো উলিয়াবলৈ সেইখন ঘৰত যাবই লাগিব বহুত দিনৰ পিছত এটা ভিডিঅ' ব্লগ বনাইছোঁ বহুত দিন বিৰতিৰ পিছত মোৰ শ্বুটিং ষ্টাৰ্ট হৈছে আৰু আজি মোৰ সৈতে আছে আৰ্টিষ্ট বাবলিবা আছে আৰু হেমাংগ আছে এয়া শ্বট দি আছে স্ক্ৰিপ্ট ৰিডিং চলি আছে এনেকৈ ধৰণে মই আপোনালোকক দেখুৱাই চাম অকণমান বিহাইণ্ড দ্য চিন এয়া স্ক্ৰিপ্ট পঢ়ি আছে দিয়া চিনটো ভালদৰে পঢ়া তোমালোকে এয়া মোৰ সৈতে আছে আমাৰ কেমেৰাৰ পিজুছ দা আৰু সৰু লয় স্ক্ৰিপ্টটো লৈ আহা এয়া আছে আমাৰ মেকআপৰ বইনী চাহিদ কি হৈছে এইবিলাক শ্বুটিঙৰ মাজত কি হৈছে এইবিলাক মই দেখুৱাব বিচাৰিছোঁ কণিকা মই যিমান সিৰিয়াসলি ভালকৈ শ্বটটো দিব খুজিলেও এইগৰাকী নিদিয়ে মই লাইভ গৈ আছোঁ এতিয়া বৰ্তমান মই উপস্থিত আছোঁ আজি ভেলেণ্টাইন ডে স্পেচিয়েল আজি মোৰ লগত অভিনেত্ৰী শ্যামলিমা দাস মই তেওঁক সুধিম প্ৰেমৰ সংজ্ঞা কি আজি ভেলেণ্টাইন ডে শ্বুটিং কৰিব লাগে নে প্ৰেম কৰিব লাগে গা বেয়া জ্বৰ কেনে বেছি আজি তেখেতক স্পেচিয়েল লগ কৰিবলৈ আছে আৰু আমাৰ স্পেচিয়েল জেগাটো হৈছে আইচোটা হস্পিটেল তো মই যাব বিচাৰিছোঁ আমাৰ বিখ্যাত অভিনেত্ৰী জনপ্ৰিয় অভিনেত্ৰী শ্যামলিমা দাসৰ ওচৰতে শ্যামলিমা আপোনাৰ মতে প্ৰেম কি মোৰ মতে প্ৰেম মানে হ'ল এনেকৈ হস্পিটেলত দিনটো থকা দে হ'ব দে শ্বটটো দে আৰু পিছত আহি আছোঁ লাইভ
Bye.